ঘোৰা গাড়ীত আহিবিছে নাই তই আমাৰে ঘৰলৈ কুইণ্টেল চাউল লৈ ঘোৰা গাড়ীত আহিবিছে নাই তই আমাৰে ঘৰলৈ কুইণ্টেল চাউল লৈ ৰাস্তা ঘাটে ঘোৰা মোৰ দেখিলে চেনাই তই জাননে তোলৈ মনত পৰে বহাগতে আহিবিছে নাই তই আমাৰে ঘৰলৈ কুইণ্টেল চাউল লৈ শুৱনি আমাৰ গাঁওখনি অতি গাভৰু ছোৱালীৰে ভৰা তাৰে এজনী পতাব নোৱাৰিলে কিহৰনো ডেকা ল'ৰা বাহ বৰ ধুনীয়া কবিতা জানচোন আৰু শুনিবি নেকি গাচোন গা ঠিক আছে শুন তেনে ৰঙা বটলৰ ৰঙা পানী ৱাইন শ্বপত নাচে তাৰে গোটা মাৰি দিলে গা ৰমক জমক কৰে বাহ প্ৰতিভাৰ কিন্তু অভাৱ নাই দেই তোৰ আৰু প্ৰতিভাৰ মাজত চলি আছো পিছে কালো ছাৰে যে কালি হোমৱৰ্ক কৰি আনিব দিছিলে কৰিলি নাই মই পাহৰি থাকিলো নহয় কৰিবলৈ ছাৰে আজি দিলে আৰু কি কৰিম বাৰু এতিয়া মই যে নাজানো দেই মইতো কৰি আনিছো ছাৰৰ খং এনেও জানই মাইকী বুলিৰ লগত কাজিয়া লাগি আহিব আৰু খংটো আমাৰ ওপৰত উঠাবহি কিনো কৰো এতিয়া এটা আইডিয়া কি আইডিয়া কচোন চাই থাক দে ছাৰ আহিলক ছাৰে যদি ডালে ডালে মই পাতে পাতে ছাৰে যদি পাতে পাতে মই হিৰে হিৰে ঠিক আছে গুড মৰ্নিং ছাৰ গুড মৰ্নিং থু পেলাই দিম ছাৰ কি কৈছ ল'ৰাহঁত মৰ্নিং কৈছো ছাৰ মৰ্নিং পিছে ল'ৰাহঁত খবৰ খাতি বাও না বাও ছাৰ ঠিকে আছে তহঁতি ভালে আছ মানে আমাৰো ভাল ঠিক আছে আমি এতিয়া ক্লাছ আৰম্ভ কৰো ন আৰম্ভ কৰক ছাৰ আৰম্ভ কৰক আজি আমি আলোচনা কৰিম পৰিৱেশৰ ওপৰত আচলতে পৰিৱেশ কাক বোলে পৰিৱেশ কিয় প্ৰয়োজন পৰিৱেশখন নাথাকিলে আমাৰ কি হ'ব এনেধৰণৰ কুৱেশ্যনসমূহ আমি আজি আলোচনা কৰিম কিন্তু তাৰ আগত আমি জানিব বিচাৰোঁ যে তোমালোকে কি জানা পৰিৱেশ বুলিলে কি বুজা তোমালোকৰ ধাৰণা অনুসৰি কি হ'ব পাৰে পৰিৱেশ কাক কয় এনে অনুমান তোমালোকে যি ভাবা মনত কোৱাচোন এজন এজনকৈ কি হ'ল ল'ৰাহঁত তোমালোকে মূৰটো ঘূৰাই দিলা যে কুৱেশ্যন সোধাৰ লগে লগে তোমালোকক মই একো নকৰোঁ নহয় কোৱা যি জানা তাকেই কোৱা বিটু কোৱাচোন পৰিৱেশ কাক বোলে ছাৰ পৰিৱেশ বুলি ক'লে গছ গছনি চৰাই চিৰিকটি ঘৰ বাৰ জীৱ জন্তুসমূহকে আমি সাঙুৰি ল'ব পাৰোঁ ছাৰ গুড তোমাৰ হৈছে বাট অলপ লাগে পিছত কৈ দিম বাৰু কিন্তু কালুৱে কচোন পৰিৱেশ কাক বোলে বৰ বিপদত পৰো দেই কি যে সুধি থাকে ছাৰে কালু কি হ'ল মই তোক কিবা এটা সুধি আছো ছাৰ কচোন ক পৰিৱেশ কাক বোলে ছাৰ আচলতে পৰিৱেশ বুলি ক'লে মোৰ অন্তৰখন বহুত দুখ লাগে জানেনে ছাৰ মোৰ অন্তৰখন হেমেকি উঠে হেমেকিবলগীয়ানো কি হ'ল পৰিৱেশটোৰ কথা শুন ছাৰ মই নকওঁ পৰিৱেশ কাক বোলে নকওঁ যদিহে মই ছাৰ পৰিৱেশ কাক বোলে কৈ পাওঁ মোৰ চকুৰে অশ্ৰু নিগৰিব ছাৰ এই ক্লাছৰুমটো বানপানী হোৱাদি হৈ যাব গতিকে মই ছাৰ নকওঁ বেয়া নাপাব মোক কি হৈছে মানে তোৰ সেই সাধাৰণ কথাটো পৰিৱেশটোৱে কি বিনষ্ট কৰিব ছাৰ ইতিহাস আছে ইতিহাস এদিন ছাৰ আপোনাক অকলে লগ পালে কম বাট এতিয়া নকওঁ মই ছাৰ জানো পাই কি হৈছে ঠিক আছে ক'বলৈ নাই খোজা যদি একো নাই কিন্তু পৰিৱেশ কি প্ৰকাৰ সেইটোকে কচোন ছাৰ পৰিৱেশ হ'ল দুই প্ৰকাৰৰ এটা হ'ল ঘৰচীয়া পৰিৱেশ আনটো হ'ল বনৰীয়া পৰিৱেশ কেনেকে ঘৰচীয়া আৰু বনৰীয়া পৰিৱেশ হ'ল ছাৰ মই কৈছিলো নহয় ইয়াৰ ইতিহাস আছে বুলি কচোন ক ঘৰচীয়া পৰিৱেশ আৰু বনৰীয়া পৰিৱেশৰ মাজত পাৰ্থক্য ছাৰ ঘৰচীয়া পৰিৱেশ বুলি ক'লে মানুহ ঘৰ দুৱাৰ জীৱ জন্তু এই আৰু ঘৰচীয়া পৰিৱেশ ছাৰ
বনৰীয়া পৰিৱেশ ক'লে বহুত দুখ লাগে জানেনে। যেতিয়া আমি ৱাইন শ্বপত ৰঙা ৰঙা সাজেৰে জিলিকি থকা দেখোঁ, তেতিয়া আমাৰ জিভাৰ পানীয়ে চেলুক চেলুক কৰে। আৰু তাকে আমাৰ সহ্য নহয় যেতিয়া আমি দোকানৰ পৰা কিনি লৈ আহোঁ, তাকে আমি খাবলৈ ঘৰলৈ লৈ আহোঁ, তেতিয়া আমাৰ মাৰ যি ঔটেঙা পৰে, সেই ঔটেঙাৰ পৰা ৰক্ষা পাবলৈ আমি বনৰ মাজত বহি একেলগে উপভোগ কৰোঁ, গ্ৰহণ কৰোঁ। তাকেই ছাৰ বনৰীয়া পৰিৱেশ বোলে। হা? ইয়াকে পৰিৱেশ বোলে? ঘৰচীয়া বনৰীয়া পৰিৱেশ? হয় ছাৰ, মই জনাত যিখিনি ক'ব লাগে ক'লোঁ। হয়নে নহয় আপুনিয়ে বিচাৰ কৰক। বাৰু কম। তাৰ আগতে তহঁতক কালি যে মই হোমৱৰ্ক কৰি আনিব দিছিলোঁ, তহঁতি কৰিলি নে নাই কৰা? কৰিলোঁ ছাৰ, এতিয়াহে মজাটো আহিল। ঠিক আছে, তেনেহ'লে পঢ়ি শুনাচোন কি কি লিখিলি। ছাৰ আপুনি সুধি যাওক, মই কৈ যাম। ঠিক আছে, কচোন তেনেহ'লে মহাত্মা গান্ধীক কোনে হত্যা কৰিছিলে? নাথুৰাম গোডছে ছাৰ। গুড। তেনেহ'লে কচোন বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী ছাৰ। বাহ, গুড গুড। তেনেহ'লে বা কচোন কালু, হোমৱৰ্ক কৰিলি নে নাই কৰা? ছাৰ হোমৱৰ্কটো মই কৰিব লৈছিলোঁ, কিন্তু হঠাৎ দুখ লাগি গ'ল জানেনে। হা? তাতনো দুখ লাগিবলগীয়া কি আছে? আছে ছাৰ আছে। যেতিয়া কালি স্কুল ছুটি হৈছিল, তাৰ পাছত মই ঘৰত গৈ অলপ সময় জিৰণি লৈ ভাবিলোঁ ছাৰে কৰিবলৈ দিয়া হোমৱৰ্কখিনি কৰিয়ে লওঁ। কিন্তু আন এটা ৰুমত মাহঁতে ফুল ভলিউম দি টিভি চাই আছিল, আৰু মোৰ সহ্য নহয় ভলিউমটো বন্ধ কৰিবলৈ গৈ দেখা পালোঁ কাটাপ্পাই বাহুবলীক গম নোপোৱাকৈ পিছফালৰ পৰা চুৰি ভৰাই মাৰি দিছিল। আৰু ছাৰ মোৰ দেখি সহ্য নহ'ল জানেনে। আৰু মোৰ তেতিয়া এটা কথাই মনত পৰিল, আকৌ যদি আমি গম নোপোৱাকৈ মাৰি পাওঁ, বা যদি আমাক গম নোপোৱাকৈ মাৰি দিয়ে, কিমান ডাঙৰ বিষয় হ'বনে ছাৰ। এই কথা ভাবি মোৰ আজিও দুখ লাগিছে জানেনে। সেই দুখত মই কৰিবই নোৱাৰিলোঁ হোমৱৰ্ক। ৰাম, ইমান ডাঙৰ বিষয় আছিল তোৰ? ছাৰ ভাবিলেই দুখ লাগে জানেনে। ইমান গম নোপোৱাকৈ মাৰি পেলালে বাহুবলীয়ে কম বিশ্বাসত লৈছিল নে কাটাপ্পাক। ছাৰ আপোনাকো যদি আমি কম বিশ্বাসত লওঁ, আপুনি যদি আমাক মাৰি পেলায়, বা আমিও যদি আপোনাক গম নোপোৱাকৈ পিছফালৰ পৰা কেতিয়াবা প্ৰশ্ন সোধাৰ কাৰণে মাৰি দিওঁ, কম ডাঙৰ বিষয় হ'বনে? হয় 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 দে, কেলে নহয়নো, শুনি মোৰো দুখ লাগিলেও। ছাৰ বহুত দুখ লাগিছে, অন্তৰে কান্দিছে, মোৰ সেমেকি উঠিছে। ঠিক আছে দে, ঠিক আছে, আজিলৈ হ'ব আৰু, দুখ কৰি নাথাকিবি, মই যাওঁ। ছাৰ মই পাৰিলে কাইলৈ নিশ্চয় হোমৱৰ্ক কৰি আনিম। এই দুখ সাঙুৰি লৈ হ'লেও মই কৰি আনিম ছাৰ। বেলেগ বেঙেনা দিলে কিন্তু দেই ছাৰক। দে হ'ব, যেতিয়া মন যায় তেতিয়া কৰি আনিবি। এই বিটু বোলো কেনে? তুমি মহান বন্ধু, মহান। মই কৈছিলো নহয়, ছাৰে যদি ডালে ডালে মই পাতে পাতে, ছাৰে যদি পাতে পাতে মই হিৰে হিৰে, ছাৰে যদি হিৰে হিৰে তেনেহ'লে মই বিন্দুৱে বিন্দে। মোৰ টেলেণ্ট বহুত। ছাৰে যদি হাঁহ হৈ গোটে মই বেছ হৈ যাম। বাৰু দে, তোৰ টেলেণ্টে টেলেণ্ট। আজিলৈ তেনে হ'ব ন? অ'কে ব'ল তেনে।